13 তাৰিখত আমাৰ অসমৰ 18জনকৈ যুৱক মেঘালয়ত কাম কৰিব গৈছিলে প্ৰায় একমাহ আগতে। যোৱা 13 তাৰিখৰ ৰাতিপুৱা 8মান বজাত কাম কৰি থকা অৱস্থাত যিখিনি ঠাইত তেওঁলোকে কাম কৰি আছিল কয়লাৰ খনিত, সেই ঠাইখিনিত অকস্মাতে ক'ৰবাৰ পৰা পানী সোমাই 18জনকৈ শ্ৰমিকে প্ৰায় নিখোজ হৈছে। তাৰ ভিতৰত এজন শ্ৰমিক উদ্ধাৰ হৈ ওপৰলৈ উঠি আহিছে। এই ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ, বিশেষ কৰি আমাৰ চিৰাং জিলাৰ অন্তৰ্গত পাণবাৰীত আৰক্ষী থানাৰ অন্তৰ্গত ভাংনামাৰী, বগীদাৰা আৰু নিজ দামগাঁও গাঁৱৰ 3জনকৈ যুৱক এই অঞ্চলৰ পৰা কাম কৰিবলৈ গৈছিলে। সদৌ ব্ৰিটিছ সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক আমি আহ্বান জনাইছোঁ বা দুৰ্ঘটনাত পতিত হোৱা লোকসকলক অতি শীঘ্ৰে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ যাতে ব্যৱস্থা লয়। শ্ৰমিকসকলৰ পৰিয়ালবৰ্গক অসম চৰকাৰৰ ফালৰ পৰা হওক, মেঘালয় চৰকাৰৰ ফালৰ পৰা হওক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। কোনো ধৰণৰ মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকক উদ্ধাৰ কাৰণে কোনো অভিযান চলোৱা নাই। তাৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে যাতে আৰক্ষী মোতায়েন কৰি হওক বা যিকোনো প্ৰক্ৰিয়াৰ মাধ্যমতে হওক এই ডেড বডিবিলাক উদ্ধাৰ কৰিব লাগে। উদ্ধাৰ কৰাৰ পিছত ডেড পৰিয়ালক সমজাই দিব লাগে। আৰু যিহেতু এই 3জন পৰিয়ালৰ একেবাৰে নিৰীহ মানুহ, কিছুমানৰ 3জন 2জন বাচ্চা আছে, গতিকে আমি মেঘালয় চৰকাৰ, অসম চৰকাৰ এই 3জন পৰিয়ালৰ পৰা যাতে আমি দাবী উত্থাপন কৰিছোঁ আমচু আৰু ABMCৰ ফালৰ পৰা, যাতে এই 3জন পৰিয়ালৰ যদি একমাত্ৰ তেওঁলোকে উপাৰ্জনের লড়াই, গতিকে আমি চৰকাৰৰ আহ্বান জনাইছোঁ, বিশেষকৈ মেঘালয় চৰকাৰক আমি আমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে এই মানুহবিলাকৰ কাৰণে, এই পৰিয়ালবৰ্গৰ কাৰণে যাতে তেওঁলোকে চৰকাৰৰ ফালে মিনিমাম 10 লাখ টকাৰ যাতে আৰ্থিক সাহায্য দিয়ে।